হয় আজি আমি নিখিল বড়ো ছাত্ৰন্তাৰ হৈ আমাৰ সাধাৰণ সম্পাদক আৰু আমি একেলগে জইণ্ট মনিটৰিং কমিটি মিটিং যিটো জইণ্ট ছেক্ৰেটাৰী নৰ্থ ইষ্ট নীৰজ কুমাৰ বাঞ্চতৰ চেম্বাৰৰ ভিডিঅ' কনফাৰেন্সিঙত তেওঁ অসম চৰকাৰৰ পৰা আৰু বড়োলেণ্ড গভৰ্ণমেণ্ট আৰু ছিগনেটৰী অৰ্গেনাইজেশ্যন আমাৰ UDPO আৰু লগতে NDB ৱেলফেয়াৰ তেওঁলোকে আগভাগ লৈছে। আমি ফিজিকেলি ইয়াত তেওঁলোকৰ লগত বহিছোঁ। আজি যিহেতু বহুত দিনৰ মূৰত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ৰিভিউ মিটিং হৈছে, ইয়াৰ লগত আমি যিখিনি এতিয়া একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ মেইন ক্লজেছ পেণ্ডিং হৈ আছে, মেইনলি এইটোৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আৰু এই কাৰণত আমি আপোনালোকৰ দ্বাৰা আজি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক মেইন যিটো একৰ্ডৰ যি ইমপ্লিমেণ্টেশ্যন তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে যাতে আজিৰ মনিটৰিং মিটিঙৰ পৰা অনাগত দিনত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এইটো ইমপ্লিমেণ্টেশ্যনত আগবাঢ়িব। কিয়নো মেইন অবজেক্টিভটো হ'ল যে অগমেণ্টেশ্যন অফ বাউণ্ডাৰী যিটো আছিলে এইটোৰ বিষয় য'ত কমিশ্যন লেপছ হৈ গ'ল, ইয়াৰ কাৰণে কমিশ্যন গঠন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ভাৰত সংবিধানত 125 যিটো এমেণ্ডমেণ্ট হ'ব লাগে, য'ত মানে 6 শিডিউল কাউন্সিলৰ পাৱাৰ এণ্ড ফাংচনছ এডিশ্যন হ'ব, ছিটছ বঢ়োৱা হ'ব 46 মেম্বাৰৰ পৰা 60 মেম্বাৰ্ছলৈকে। চ' বিভিন্ন যিটো কনষ্টিটিউশ্যনেল মেটাৰ সেইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যিমান চেণ্ট্ৰেল ইনষ্টিটিউশ্যনছ আৰু অসম চৰকাৰৰ ইনষ্টিটিউশ্যনছ আছে এইবোৰক তেওঁলোকে যাতে অতি সোনকালে এষ্টাব্লিছ কৰিবৰ কাৰণে প্ৰচেষ্টাত আগবাঢ়িব। আৰু বডোফা চেণ্টাৰ অফ এক্সেলেঞ্চ যিটো এটা ইছ্যু তাত নাপায়, ইয়াৰ কাৰণে যিটো BTC একৰ্ড আৰু BTR একৰ্ডত লিপিবদ্ধ হৈ অহা আৰু এইটো ক্ষেত্ৰত ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অতি সোনকালে এইটো ডিচিশ্যন ল'ব লাগে বুলি আমি আকৌ দাবী জনাইছোঁ। কিয়নো আজি অসমত এটা বেলেগ আইনৰ দ্বাৰা যেনেকৈ UCCয়ে আমাৰ ট্ৰাইবেলবিলাকক এক্সাম কৰিছে শিডিউল ট্ৰাইবক, কিন্তু যদি কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলে যদি ST নহয়, তেওঁলোকে যদি UCCত পৰি যায় তেতিয়াহ'লে মানে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হয়। তো ইয়াৰ কাৰণে তাৰ লগত যিহেতু লং পেণ্ডিং ইছ্যু এটা আছে কাৰ্বি আংলঙৰ বড়োসকলৰ কাৰণে, য'ত তেওঁলোকে ST হিল ষ্টেটাছ তাত নাপায়, ইয়াৰ কাৰণে যিটো BTC একৰ্ড আৰু BTR একৰ্ডত লিপিবদ্ধ হৈ অহা আৰু এইটো ক্ষেত্ৰত ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত অতি সোনকালে এইটো ডিচিশ্যন ল'ব লাগে বুলি আমি আকৌ দাবী জনাইছোঁ। কিয়নো আজি অসমত এটা বেলেগ আইনৰ দ্বাৰা যেনেকৈ UCCয়ে আমাৰ ট্ৰাইবেলবিলাকক এক্সাম কৰিছে শিডিউল ট্ৰাইবক, কিন্তু যদি কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলে যদি ST নহয়, তেওঁলোকে যদি UCCত পৰি যায় তেতিয়াহ'লে মানে এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক হয়। তো ইয়াৰ কাৰণে বহুতো ৰাইটছ, লেণ্ড ৰাইটছ আৰু বিভিন্ন ৰাইটছ যাতে তেওঁলোকে ইকুৱেলি কাৰ্বি আংলঙত থকাৰ স্বত্তেও এনজয় কৰিব লাগে, ডিমা হাছাওত থাকিলেও এনজয় কৰিব লাগে। ইয়াৰ কাৰণত ST হিলছ অতি সোনকালে কৰি দিব লাগে বুলি আমি এইটো দাবীটো আকৌ আজিৰ জইণ্ট মনিটৰিং মিটিঙত আমি আহ্বান ৰাখিছোঁ। আৰু অধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি একৰ্ড ইমপ্লিমেণ্টেশ্যন 6 বছৰ যিটো মুকলি হৈ গ'ল, আৰু ইয়াৰ ক্ষেত্ৰত আমি তেওঁলোকক আৰু ভাৰত চৰকাৰক আমি আহ্বান জনালোঁ যে বড়োলেণ্ডখনত যিহেতু প্ৰেচিডেণ্ট আছে যে BTC হোৱাৰ আগত 93ত এটা চুক্তি হৈছিলে BSc একৰ্ড, তাৰ 6 ইয়াৰ্ছৰ পাছত লগালগ 96ৰ বড়োলেণ্ড মুভমেণ্ট ষ্টাৰ্ট হৈছিলে। আৰু যেনেকৈ BLTৰ লগত একৰ্ড হোৱাৰ পাছত মানে যি 6 শিডিউল কাউন্সিল এষ্টাব্লিছ হ'ল, তাৰ লগে লগে 2010ৰ পৰা যিটো অল ইণ্ডিয়াত এটা ষ্টেট মুভমেণ্টৰ মোশ্যন আহি গ'ল, ষ্টেট ক্ৰিয়েশ্যনৰ তেলেংগানা ক্ৰিয়েট হৈ গ'ল, কিন্তু বড়োলেণ্ড গঠন নহ'ল, কিন্তু আন্দোলন চলি থাকিল। আৰু আন্দোলনৰ লগত 2020ত এই একৰ্ডখন হৈ গ'ল। আৰু ইয়াৰ ক্ষেত্ৰত এইকাৰণে আমি নিখিল বড়ো ছাত্ৰসন্থা আকৌ যদি এই একৰ্ডখন ইমপ্লিমেণ্ট নহয় তেতিয়াহ'লে এই 6 বছৰৰ যি প্ৰেচিডেণ্ট আকৌ 6 ইয়াৰ্ছৰ পাছত মানে আমি যদি ৰাস্তালৈ আৰু যাব নালাগে বা ৰেলপথ অৱৰোধত আমি যাব নালাগে, বা বড়োলেণ্ড মুভমেণ্টখন আকৌ ইনিচিয়েট কৰাৰ ক্ষেত্ৰত যাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু অসম চৰকাৰে আমাক বাউণ্ড নকৰে, সেইটো আমি আহ্বান জনাইছোঁ। আৰু বড়োসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনীতিভাৱে যি কৰিব লাগে আমি ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰক মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ এতিয়া তেওঁ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ থকাতে তেওঁলোকে যাতে অসমখনত শান্তিৰে ৰাখিবলৈ আৰু বড়োলেণ্ডখনত আগবাঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যাতে এইটো নজৰ ৰাখে আমি আহ্বান জনাইছোঁ।